ইমান যদি প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকে দিয়ক এফআইআৰ দিয়ক ইমানে যদি প্ৰব্লেম হৈছে আপুনি মোৰ জেগাত আপুনি কওক আহক ভিতৰৰ পৰা এটা শব্দ আহিছিল যোন কেমেৰা সোমাই কেমেৰাকেইটা ভাঙি পেলোৱা হ'ব মোৰ কথা উচতনিমূলক বাক্যটো কিহৰ কাৰণে দিয়া হ'ল সেইটো এতিয়া আজি নহয় আপোনালোকে আজি যদি ক'ৰবাত নিউজ বজাইছে সেইটো ভুলকৈ বজাইছে আৰু সেইদিনা আপোনালোকৰ আচলতে ইয়াত ডিজিপিও কৈ আছিলে গোটেই পুলিচেও কৈ আছিলে যে মিডিয়াখিনি ওলাই দিয়ক তাৰপিছত চব ওলাই দিলে তাৰপিছত কিবা দুটা কেমেৰাত সৰু কেমেৰা এটা আপোনালোকৰতো কেমেৰাবোৰবিলাক ডাঙৰ তেনেহ'লে দুটা সৰু কেমেৰা আছিলে সেই কেমেৰাকেইটা বাউন্সাৰেও আঁতৰাব পৰা নাই তাৰপিছত আপুনি কি বুলি ক'ব আৰু সেই বুলি কেমেৰাকেইটা ভাঙি দিয়ক বুলি কেমেৰা যোন কেমেৰা সোমাই কেমেৰা ভাঙি দিয়ক বুলি কৈছে যিখিনি মানুহ আহিছিলে আমি যিখিনি সাংবাদিক তাৰ আগতে বহুতে কৈছে যিখিনি মানুহ আমি ইয়াত আহিছিলোঁ সেই গোটেইখিনি মানুহ জুবিনদাৰ অনুৰাগী আমি সাংবাদিক হোৱাৰ আগতে কিন্তু জুবিনদাৰ অনুৰাগী আমি আপুনি যিমান আপুনি আছিলে তাত হয় আছিলে হয় ভিতৰত আছিলে আমি ভিতৰত আছিলোঁ কিন্তু আমাৰ আৰম্ভণিৰ পৰা শেষলৈকে আমি আছোঁ নহয় মই যেতিয়া কৈছিলোঁ তেতিয়া আপোনালোক ভিতৰত আছিলে আপোনালোকে যেতিয়া গীত উলিয়াই কাৰণে সাংবাদিকৰ আশ্ৰয় লয় আৰু সাংবাদিকে যেতিয়া বাতৰি পৰিৱেশন কৰিলে সাংবাদিকৰ কেমেৰা ইমান নহয় আপোনালোকক যেতিয়া ডিজিপিও কৈছে পুলিচেও কৈছে কোনো আঁতৰাব পৰা নাই আঁতৰা সেইটো কি আপোনালোক চব আঁতৰি গ'ল এইটো আপোনালোকৰ মই চিনাকি মুখ এখনো দেখা নাই আপোনালোক চবকে মই চিনি পাওঁ সকলোকে চিনি নাপায় সকলোকে মই চিনি পাওঁ মুখবিলাকতো চিনিয়ে পাওঁ আপুনি ষ্টুডিঅ' মানুহখিনিক চিনি পায় বাকী গ্ৰাছৰুটৰ মানুহখিনিক চিনি নাপায় কোনে কৈছে তেনেকৈ গ্ৰাছৰুটৰ মানুহ গতিকে আপুনি নহয় চিনি নাপায় চব ওলাই গ'ল চিনি নাপালে বুলি কেমেৰা ভাঙিব নহয় শুনক আপোনালোকে এনে ভুলকে নবজাব নিউজবিলাক চিনি নাপালে বুলি আপুনি কেমেৰা অডিঅ'টো মই দেখিছোঁ আজি দেখিছোঁ অডিঅ'টো দেখিছোঁ কিন্তু এইটো আপুনি অডিঅ'টো ভিডিঅ'টোত ভালকৈ চাব শুনক ভিডিঅ'টোত ভালকৈ চাব এই ভিতৰত আপোনালোকৰ কেমেৰাবিলাক আছে জানো একো কেমেৰাই নাই ভিতৰত দেখিছে নাই আৰু এইকেইদিন আমি চবেই লাগি আছোঁ আপোনালোকে কৰ্পৰেট কৰক শুনক মই ভাঙিছোঁ তেনেহ'লে কোনে এইটো কোনেও কৰা নাই শুনক প্ৰথম কথাটো হৈছে যে নহয় যিটো ভিডিঅ'ত শুনক যিটো ভিডিঅ'ত আপোনালোকৰ কেমেৰাই নাই ভিতৰত ভইচ বাদ দিয়ক আপোনাৰ ভিতৰত এইটো বিয়াত কেমেৰা কৰাৰ নিচিনা কেমেৰা এটা আছে অকণমানি তাৰ বাহিৰে আপোনালোকৰ নিচিনা শুনক আপোনালোকৰ কেমেৰাবিলাক আপোনালোকক কোৱাই নাই আৰু ক'বলৈ দিব নিদিয়ে আপোনালোকক কোৱাই নাই দেখোন আপোনালোকৰ চব কেমেৰা ওলাই গ'ল তাৰপিছত দুটা কেমেৰা আছে বাউন্সাৰেও উলিয়াব পৰা নাই আমাৰ তাৰপিছত কি ক'ব আপুনি হ'লে মোৰ জেগাত কি ক'ব অবভিয়াছলি সেইদিনা সেই চিটুৱেশ্যনটোত মই আছিলোঁ আপোনালোক ওলাই আহিলে অলৰেডি দেই আপোনালোক ওলাই আহিলে চব ওলাই আহিলে এই ভিডিঅ'টোত আপোনালোকৰ ভিতৰত কেমেৰাই নাই মই কাক তেনেহ'লে কেমেৰা ভাঙিব বুলি কৈছোঁ এই দুটা পৰ্টেলৰ হ'ব পাৰে কাৰোবাৰ পাৰ্চনেল কেমেৰা হ'ব পাৰে শুনক তো ইমান যদি প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকে দিয়ক এফআইআৰ দিয়ক ইমানে যদি প্ৰব্লেম হৈছে